ওকে এতিয়া এইটো এফিলিয়েট মাৰ্কেটিং আছে চিমিলাৰ বাট ছেইম নহয় এইটো হৈছে ৰিচেলিং মাৰ্কেটিং ওকে এফিলিয়েট মাৰ্কেটিঙৰ এইটোৰ মাজত এটা ডিফাৰেঞ্চ কৰিয়ে মই মানে কথাখিনি শ্বৰ্টকাট কৰিব ট্ৰাই কৰোঁ ডিফাৰেঞ্চটো এইটোৱেই এফিলিয়েট মাৰ্কেটিঙত যিটো কমিশ্যন হ'ব সেই কমিশ্যনটো ডিচাইড কৰি যোনে বস্তুটো বেচে লাইক ফ্লিপকাৰ্টৰ এফিলিয়েট হ'লে ফ্লিপকাৰ্টৰ ৱেবছাইটটো ডিচাইড কৰিব যে কিমানখিনি কমিশ্যন দিব ঠিক তেনেকৈ ছফ্টৱেৰ এটা বেচিব গ'লে সেই ছফ্টৱেৰ মানুহজনে ডিচাইড কৰিব যে কিমানখিনি কমিশ্যন তোমাক দিব ঠিক আছে কিন্তু ৰিচেলিঙত কি হয় ৰিচেলিঙত কিমান প্ৰফিট থাকিব সেই প্ৰফিটটো নিজে ডিচাইড কৰা ওকে লাইক তুমি বেছি আছা তো তুমি ডিচাইড কৰিবা তো ৰিচেলিঙৰ ক্ষেত্ৰত আমাৰ ইণ্ডিয়াত বহুত ধৰণৰ অলৰেডি এপ্লিকেশ্যন গ্ৰ' হৈ আছে বহুত লাইক মেছৰ কথা চবেই শুনিছা গ্ল'ডৰ কথা চবেই শুনিছা তো তাত মই ফাৰ্ষ্ট পেজত হেৰিবিলাকেই দিওঁ মানে একচুৱেলি কি হয় সেইটো বুজাব ট্ৰাই কৰি ফাৰ্ষ্ট পেজত মানে আমাৰ কমন বস্তুবিলাকেই দিওঁ তো ইয়াত কি কৰিবা তোমাৰ নিজে এটা কমিশ্যন ডিচাইড কৰি তুমি কামটো ষ্টাৰ্ট কৰিব পাৰা চিমিলাৰলি তুমি মানুহৰ নিডটো বুজিলা ওকে নিডটো বুজি কি কৰিবা তোমাৰ যাৰ যি নিড থাকে সেইমতে তুমি প্ৰডাক্টবিলাক শ্বেয়াৰ কৰিবা কমিশ্যনটো নিজে ছেট কৰি ওকে ইয়াৰ চিক্ৰেট এইটোৱেই কমিশ্যনটো নিজে ছেট কৰি তুমি শ্বেয়াৰ কৰিলা ঠিক আছে তো তেনেকৈ ইণ্টাৰনেশ্যনেল মাৰ্কেটত যেতিয়া যাবা যোৱাৰ লগে লগে লাইক আলিবাবাৰ মই অলৰেডি এক্সাম্পল দিছোঁ মোবাইল কভাৰ আনি যেনেকৈ ফ্ৰেণ্ডছবিলাকক শ্বেয়াৰ কৰিব পাৰি তাত তুমি বেনিফিটটো তুমি নিজে ডিচাইড কৰিবা তো এই ক্ষেত্ৰত ৰিচেলিঙত কি কৰিব পাৰা আলিবাবাৰ পৰা তুমি কি কৰিবা আলিবাবাই মই ৰিকমেণ্ড কৰোঁ আলিবাবাৰ কি যিমান ধৰিছোঁ লোকেল শ্বপবিলাক আছে সিহঁতক সুধিবা ফাৰ্ষ্ট পেজতো নক'ব পাৰে সিহঁতক সুধিবা যে আপোনালোকে কভাৰবিলাক কিমান ওলায় বোলে আমি হ'লচেল 30 টকা নলে চাপ'জ তো তুমি আলিবাবাত চোৱা যদি তাত 10 টকাত আছে ঠিক আছে 10 টকা 15 টকা আছে বা যেনিবা 5 টকা কমতেই আছে সিহঁতে 30 টকা ইয়াত 25 টকাত আছে তো সিহঁতক কি কয় যে মই অনলাইন অনাই দিম ঠিক আছে অনলাইন অনাই দিম তাত ধৰিছোঁ ইমানকৈ এটা হেৰি হয় তো তাত তুমি নিজে প্ৰাইচটো ডিচাইড কৰা যে মই একচুৱেলি কিমানত সিহঁতক বেচিম ঠিক আছে সেই প্ৰাইচটো যে ডিচাইড কৰি সিহঁতক অনাবা তো তাত তোমাৰ কোনো ভেজাল নাথাকে তুমি অৰ্ডাৰ দি দিবা ৱেবছাইটৰ মানুহে সিহঁতক দি যায় সিহঁতে সিহঁতৰ পইচা লৈ যাব আৰু তুমি তোমাৰ কমিশ্যনটো ডাইৰেক্টলি ৱেবছাইটৰ পৰা পাই যাবা যেতিয়া বস্তুটো পাৰ্চেছ হয় ঠিক আছে ঠিক তেনেকৈ বহুত বিভিন্ন ধৰণৰ হেৰি আছে ঠিক তেনেকৈ মানে ইবেত চাব পাৰা ইবেত বহুত ধৰণৰ বস্তু যিবিলাক আনি তাত ৰিচেল কৰিব পাৰি ঠিক তেনেকৈ তোমাৰ OLX-তো চাব পাৰা OLX-ত কি কৰি ৰিচেল কৰে ধৰিছোঁ OLX-ত তুমি কিবা এটা বস্তু বিচাৰিলা চোৱা কাম কৰিব লাগিব কষ্ট কৰিব লাগিব ঠিক আছে তেতিয়াহে তোমাৰ ইনকাম হ'ব ঠিক আছে আৰু এষাৰ কথা ইয়াতে মানে আমাৰ ডিজিটেল মাৰ্কেটিঙত বহুত চলে যে মানে কুমাৰ বুলি কয় যে যোনে লোহাৰ কাম কৰে পৃথিৱীৰ সবচে ডাঙৰ লোহাৰ কোন জানানে কুমাৰ কোন জানানে সেইজন হৈছে ৰতন টাটা ওকে তেখেতে কি কৰে কাৰ মেনুফেকচাৰ কৰে তেখেতেও কিন্তু সেই কাম লোহাৰ কামেই কৰে ঠিক আছে কিন্তু যদি আমি ভাবোঁ যে লোহাৰ কাম কৰিম নেকি তেনেকৈ ভাবি থাকিলে কিন্তু কেতিয়াও ৰতন টাটা হ'ব নোৱাৰে ওকে তেনেকুৱা ধৰণৰ কথা তো OLX-ত কি কৰা OLX-ত প্ৰডাক্টবিলাক চোৱা ওকে কাষ্টমাৰৰ লগত কনভিন্স কৰা তুমি ডাইৰেক্ট কিনিব নালাগে কাষ্টমাৰৰ লগত কনভিন্স কৰা মানে তোমাৰ যিবিলাক সেইবিলাক তোমাৰ কাৰণে কাষ্টমাৰ হ'ব সিহঁতৰ কাৰণে তুমি কাষ্টমাৰ আৰু তোমাৰ কাৰণে সিহঁত কাষ্টমাৰ ঠিক আছে তো সিহঁতক মানে কনভিন্স কৰা লাইক এটা বস্তু যদি লাইক 1000 ৰুপিজ দি থৈছে তুমি যিমান পাৰা কম দামত বাৰ্গেনিং কৰি বস্তুটো ল'ব ট্ৰাই কৰা আৰু চিমিলাৰ ছেইম টাইমত তুমি সেই বস্তুটো OLX-ত তোমাৰ একাউণ্টৰ পৰা এড দিয়া ঠিক আছে এড দি কি কৰিব পাৰা তুমি লাইক তুমি যদি 300 মানত 1000 ৰুপিছৰ বস্তু 300 বা 500 মানত ল'ব পাৰিছা দেন তুমি 600 বা 700 তুমি নিজে প্ৰাইচটো ছেট কৰি তুমি দি থৈ দিয়া ওকে যদি ইয়াত কোনোবা লোৱা মানুহ কনভিন্স হৈছে দেন তুমি তাৰ পৰা লৈ ইয়াত দি দিয়া সিম্পল কথা তো তেনেকুৱা ধৰণৰ মানে কি হয় ৰিচেলিঙত মানে ৰিচেলিং টাৰ্মটোৰে ইয়াৰ মিনিংটো এইটোৱে যে কিবা এটা বস্তু এবাৰ সেল হৈছে লাইক হেতু তুমি পাৰচেজ কৰিছা ডাইৰেক্টলি বা ইনডাইৰেক্টলি জিয়া নহওক তুমি আকৌ তাক বেলেগক ৰিসেল কৰা হেতুৱে ফান্ডা তো ইয়াৰ প্ৰসেসটো কেনেকৈ কি হয় হেতু আমি নেক্সট ভিডিঅ'ত ডিসকাস কৰোঁ ওকে